নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত আপুনি যেতিয়া শুবলৈ আহে আৰু বিছনাখনত যেতিয়া শুৱে বাৰে বাৰে বাৰু আপোনাৰ প্ৰস্ৰাৱ লাগে নেকি? এনেকুৱা হয় নেকি বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ কাৰণে আপোনাৰ টোপনি ক্ষতি হয়? বিছনাত শোৱাৰ পিছতেই বাৰে বাৰে যিসকলৰ প্ৰস্ৰাৱ কৰিব লাগে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বিছনাত শোৱাৰ পিছতেই কিয় প্ৰস্ৰাৱ কৰিব লাগে আৰু এই সমস্যাটোৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব সকলো আছে এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু মানুহে ৰাতি বিছনাত শোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ লাগে। এনেকুৱা হয় প্ৰস্ৰাৱ লগাৰ কাৰণে মানুহজনৰ টোপনি ক্ষতি হয়। প্ৰায়ে এই সমস্যাটো হয়। বিভিন্ন ধৰণৰে ট্ৰাই কৰাৰ পিছতো এই সমস্যাটোৰ পৰা বহুজনে পৰিত্ৰাণ পোৱা নাই বুলি ইতিমধ্যে আমাক উল্লেখ কৰিছিল। সেইবাবে আজি আমি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকল ব্যক্তিৰ ৰাতি শোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ লাগে, বাথৰুমলৈ গৈ থাকিব লাগে আৰু এই সমস্যাটোৰ কাৰণে যিসকলৰ টোপনি ক্ষতি হৈছে তেওঁলোকৰ কাৰণে এটা ৰামবাণ উপায় আজি মই লৈ আহিছোঁ। এটা বিশেষ বস্তু আপুনি জিভাত লৈ ৰাতি যদি শুই দিয়ে তেন্তে এই সমস্যাটোৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। এটা সৰু বস্তু যিটো আপুনি জিভাত ল'ব লাগে, তাৰপিছত অকণমান পানী সেৱন কৰিব লাগে। এইখিনি কৰিলেই এই ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ সমস্যাটোৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। প্ৰথমে আমি আপোনাক ক'ব খুজিছোঁ ৰাতি বাৰে বাৰে কিয় প্ৰস্ৰাৱ লাগে। আপোনাৰো যদি ৰাতি শোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ লাগে, মাজৰাতি যদি আপুনি বাথৰুমলৈ উঠি আহিব লাগে, তেন্তে এই ভিডিঅ'টো এবাৰ চাই লওক, কাৰণটো বুজি লওক। প্ৰথম কথাটো হ'ল ৰাতি আপুনি সোনকালে আহাৰ গ্ৰহণ কৰক। এতিয়া আপুনি ক'ব এইটোনো কি ডাঙৰ কথা, এইটোতো ভাল অভ্যাস। সামাজিক মাধ্যমত বিশেষকৈ ইউটিউবতো ৰাতি সোনকালে খাদ্য খাব লাগে বুলি বিভিন্ন বিশেষজ্ঞই পৰামৰ্শ আগবঢ়োৱা ভিডিঅ' আপুনি দেখিছে বা শুনিছে। সকলোৱে এটা কথাই কয়, ৰাতি সোনকালে খাদ্য খোৱা উচিত। ৰাতি যদি সোনকালে মানুহে আহাৰ গ্ৰহণ কৰে তেতিয়া সোনকালে হজম হয়, সোনকালে খোৱাখিনি ডাইজেষ্ট হয়। হয়, কথাটো মিছা নহয়। ৰাতি যদি আপুনি সোনকালে খাদ্য গ্ৰহণ কৰে সেইটো আপোনাৰ কাৰণে হ'ব এটা ভাল অভ্যাস। বডিটো ডিটক্স কৰিবৰ কাৰণে আপুনি ৰাতি সোনকালে খাদ্য খাই লোৱাটো উচিত। যেতিয়া আমি ৰাতি সোনকালে আহাৰ গ্ৰহণ কৰোঁ তাৰ পিছত কি হয় সেইখিনিও আপুনি জানি লোৱাটো দৰকাৰ। যেতিয়া আমি ৰাতি সোনকালে আহাৰখিনি গ্ৰহণ কৰোঁ 2 ঘণ্টামানৰ ভিতৰত আমাৰ পেটটো খালী হৈ যায়। সেইখিনি সময়ত মানুহৰ কি হয়, বহুত বেছি ভোক লাগে। কাৰণ আজিকালি মানুহে বহুত লেট নাইটলৈকে কাম কৰে, বহুত বেছি কাম থাকে, সেইকাৰণে মানুহে শুই যাব নোৱাৰে। কিন্তু পেটটো ভৰাবৰ কাৰণে বহু মানুহে লিকুইড সেৱন কৰে, যেনে ধৰক পানী খালে, কোনোবাই পানী খালে, কোনোবাই চাহ খালে, কোনোবাই কফি খালে। সেই যে আপুনি চিম্পল পানীগিলাচ খালী পেটটোত খাই দিলে, মানে আপুনি সন্ধিয়াতে খাদ্যখিনি খাই দিলে, 2 ঘণ্টামানৰ পিছত আপোনাৰ পেট খালী, তাৰপিছত আপোনাৰ ভোক লাগিছে, আপুনি এগিলাচ পানী খাই দিলে। এই কাৰণটোতেই ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লাগে। যি চিম্পল পানীগিলাচ আপুনি সেৱন কৰিলে ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ এইটো এটা কাৰণ হ'ব পাৰে। ইয়াৰ সলিউশ্যন কি হ'ব পাৰে সেইটো মই আপোনাক ক'ম। প্ৰথমে ইয়াৰ কাৰণখিনি মই আপোনাক কৈ ল'ব খুজিছোঁ। দ্বিতীয়টো কাৰণ ইনচুলিন ৰেজিষ্টেঞ্চ। এইটো কি হয় আপুনি ক'ব পাৰে ডায়েবেটিছৰ এইটো প্ৰথমটো ষ্টেজ। যদি আপোনাৰ বডিত ইনচুলিন ৰিলিজ হৈ আছে, যেনে ধৰক আপুনি খাদ্যখিনি গ্ৰহণ কৰিলে, আহাৰখিনি খালে, ৰিলিজ হ'ল, কিন্তু সেইখিনিয়ে সঠিকভাৱে কাম নকৰিলে, যিটো কাম কৰিব লাগিছিল সেই কামটো নকৰিলে, আপোনাৰ চেলছবোৰে ইনচুলিনক এবজৰ্ভ কৰিব নোৱাৰে। ইয়াৰ ফলত কি হয়, পেংক্ৰিয়াছে ছিগনেল পায় যে ইনচুলিনখিনি ৰিলিজ কৰিব লাগে। যদি বহুত বেছি ইনচুলিন আপোনাৰ বডিত থাকি যায় তেন্তে সেইখিনিৰ কাৰণে আপোনাৰ কিডনীয়ে অভাৰ ৰিয়েক্ট কৰিব লগা হয়। অৰ্থাৎ সিও এটা ছিগনেল পায় যে ভাই বডিত বহুত বেছি মিঠা ৰৈ গৈছে, সেইখিনিক বাহিৰলৈ উলিয়া। তেতিয়া সি কি কৰে, বাৰে বাৰে ফিল্টাৰৰ কাম কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। মই খুব সহজ সৰলকৈ বুজাবলৈ আপোনাক চেষ্টা কৰিছোঁ। বুজিছেনে নাই সেইখিনি আপুনি আমাক কমেণ্ট কৰি জনাব। যদি আপোনাৰ বডিত, আপোনাৰ তেজত গ্লুক'জৰ পৰিমাণ অলপমান হ'লেও বেছি হৈ যায় তেতিয়া সেইখিনি উলিয়াবলৈ আপোনাৰ কিডনীয়ে ইউৰিনৰ ফৰ্মত আপোনাৰ ব্লাডাৰত পানীবোৰ একগোট কৰে। য'ত য'ত গ্লুক'জ থাকিব সেইবোৰ স্থানত পানী পাই যাবগৈ আৰু সেইখিনিক লৈ কিডনীৰ ওচৰ পাবগৈ আৰু কিডনীক ক'ব এইখিনি ইউৰিনৰ পথেৰে বাহিৰলৈ উলিয়াই দিব লাগে। এইখিনি কাৰণতো আপোনাৰ ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। তাৰ পিছৰ কাৰণটো হৈছে বহুত বেছি যদি আপুনি নিমখ কমকৈ সেৱন কৰে। বহু মানুহে মেদবহুলতাৰ কাৰণে কমকৈ নিমখ খোৱা আৰম্ভ কৰে। যদি আপুনি বিশেষকৈ ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত
প্ৰয়োজনতকৈ বেছিকৈ নিমখ কম লয়, খাব লাগে কাৰণেহে যদি খায়, মানে একদম কমকৈ যদি নিমখ সেৱন কৰে, তেতিয়াও আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। নিমখে কি কৰে? এতিয়া আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিব পাৰে। নিমখে বেলেগ একো নকৰে, পানীখিনিক আমাৰ বডিত ৰখাই থোৱাৰ কামটো কৰে। এতিয়া মানুহে মেদবহুলতা মানে ফেটছ কমোৱাৰ চক্কৰত নিমখ কমকৈ খোৱা আৰম্ভ কৰে। যেনে ধৰক মানুহে ভাত ৰুটি এইবোৰ কমকৈ খোৱা আৰম্ভ কৰে যাতে তেওঁলোকৰ ফেটছ কমে। তেওঁলোকে ভাত ৰুটিৰ পৰিৱৰ্তে চালাড খোৱা আৰম্ভ কৰে আৰু সেই চালাডত তেওঁলোকে নিমখো নিদিয়ে। যদি ৰাতিৰ সময়ছোৱাত বডিয়ে নিমখ কমকৈ পায়, তেন্তে সেইখিনিৰ কাৰণেও ৰাতি আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। যিদিনা আপুনি ফাষ্টিং ৰাখে, উপবাসে থাকে, বা যিদিনা আপুনি নৰ্মেল আহাৰ গ্ৰহণ কৰে, সেইদিনাটো আপুনি মানে উপবাসে থকা দিনাটো আপুনি নিমখ এনেও নাখায়, ক'ৰবাত অকণমানহে নিমখ লোৱা হয়। যদি আপুনি ফ্ৰুইটছ খাইছে, অকণমান ধৰি লওক দিব লাগে, তেতিয়াহে আপুনি নিমখ দিয়ে। জেনেৰেলি উপবাসে ব্ৰতত থকা সময়খিনিত আপুনি নিমখ বেছিকৈ নাখায়। তেতিয়া আপুনি লক্ষ্য কৰিবচোন, আপোনাৰ বহুত বেছি প্ৰস্ৰাৱ হয়। কেৱল ৰাতিয়ে নহয়, দিনতো বাৰে বাৰে প্ৰস্ৰাৱ লাগি থাকে। এইটো এটা কাৰণ হ'ব পাৰে আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লগা। যিসকলৰ ডায়েবেটিছৰ প্ৰব্লেম আছে, ছুগাৰৰ যিসকলৰ প্ৰব্লেম আছে, তেওঁলোকৰো বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। যিজন ব্যক্তিৰ মাছল উইক হয়, সেইজন ব্যক্তিৰো বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। মানুহৰ যিটো ৰিপ্ৰডাক্টিভ ছিষ্টেম আছে, যেনে ধৰক মহিলাৰ ইউটেৰাছ আছে, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি আছে, যদি তাৰ আশে পাশে থকা অৰ্গেনবোৰ দুৰ্বল হয়, সেইটো আকৌ কিয় হয়? যদি আপুনি ৰেগুলাৰ বেচিছত এক্সাৰচাইজ নকৰে, ষ্ট্ৰেংথ ট্ৰেইনিং যদি আপোনাৰ নাই, আপোনাৰ নিজৰ যিবোৰ কাম, সেই কামবোৰৰ মাজত আপুনি ইমান ব্যস্ত থাকে, আপুনি সেই এক্সাৰচাইজ বা ষ্ট্ৰেংথ ট্ৰেইনিং এইবোৰৰ কাৰণে আপোনাৰ সময় নোলায়, যাৰ ফলত লাহে লাহে আপোনাৰ মাছলবোৰ উইক হোৱা আৰম্ভ কৰে। আৰু প্ৰেগনেঞ্চিৰ পিছত বিশেষকৈ মহিলাসকলৰ এই সমস্যাটো বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু এটা নৰ্মেল কাৰণ আছে, প্ৰয়োজনতকৈ বেছি পানী সেৱন কৰিলে ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। মই আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ, যদি আপুনি দিনটোত পৰ্যাপ্ত পানী সেৱন কৰিব খুজিছে, তেন্তে আপুনি নিশাৰ ফালে বেছিকৈ পানী সেৱন নকৰিব। ধৰি লওক এজন মানুহে ডেইলি 2 লিটাৰ পানী খাব লাগে। সেই 2 লিটাৰ আপুনি নিশাৰ ফালে বেছিকৈ থৈ নিদিব। যিমানখিনি খায় অলপ দিনৰ ভাগতেই খাব। ৰাতি যদি আপুনি বেছিকৈ সেৱন কৰি দিয়ে, তেতিয়াহ'লে বাৰে বাৰেতো আপোনাৰ প্ৰস্ৰাৱ লাগিবই। এইটো এটা সাধাৰণ কাৰণ। পানী বেছিকৈ খালেও প্ৰস্ৰাৱ লাগিব পাৰে। সেইবুলি আকৌ প্ৰস্ৰাৱ লাগিব বুলি আপুনি পানী নোখোৱাকৈ থাকিলে নহ'ব। এইবোৰ কাৰণেই ৰাতি বাৰে বাৰে বা দিনৰ ভাগতো মানুহৰ বেছিকৈ প্ৰস্ৰাৱ লাগে। কিন্তু এতিয়া মই যিহেতু কাৰণহে ক'লোঁ আপোনাক, সলিউশ্যন এতিয়াও দিয়া নাই। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ আপুনি কেনেকৈ পাব? এনেকুৱা কি ঘৰুৱা উপায় আছে যিটোৰ জৰিয়তে বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ সমস্যাটোৰ পৰা আপুনি পৰিত্ৰাণ পাব, যিটো কাৰণে আপোনাৰ ৰাতি টোপনি ক্ষতি হৈ যায়? তাৰ কাৰণে আপুনি কি কৰিব লাগিব? যেতিয়াই আপুনি নিশাৰ আহাৰ গ্ৰহণ কৰিব, এটাই চাব, আপুনি নিশাৰ আহাৰ গ্ৰহণ কিমান সময়ত কৰিছে। যদি বহুত বেছি সোনকালে কৰি লৈছে আৰু বহুত দেৰিলৈকে যদি আপুনি কাম কৰি আছে, তেতিয়াহ'লে আপোনাৰ নিশ্চিতভাৱে ভোক লাগিব। এই যে আপোনাৰ ভোক লাগিব, সেই ভোক লগা সময়খিনিত আপুনি প্ৰয়োজনতকৈ বেছি পানী নাখাব। মই অলপ সময় আগতে কৈছোঁৱেই, এজন মানুহে ডেইলি যিমানখিনি পানী খাব লাগে, তাৰ পৰিমাণটো ৰাতিৰ ভাগলৈ বেছিকৈ থৈ নিদিব। দিনৰ ভাগত আধা লিটাৰমান খালে ৰাতিৰ ভাগলৈ যদি আপুনি 1.5 লিটাৰমান থৈ দিয়ে, তেতিয়াহ'লে আপোনাৰ ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লাগিব, টোপনি ক্ষতি হ'ব। গতিকে আপুনি নিশাৰ আহাৰ যদি খুব সোনকালে গ্ৰহণ কৰিছে আৰু তাৰ পিছত দেৰিলৈকে যদি আপুনি কাম কৰি আছে, আপোনাৰ যদি ভোক লাগে, বহুত বেছি পানী সেৱন কৰি নিদিব। আপোনাৰ যদি পিয়াহ লাগে, সামান্য পৰিমাণৰ চিপকে আপুনি পানী সেৱন কৰিব। মই এতিয়া আপোনাক এটা সৰু বস্তুৰ বিষয়ে ক'ম, এটা নৰ্মেল বস্তু। সেই বস্তুটোৰ বিষয়ে জনাৰ পূৰ্বে আৰু দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। যদি আপুনি আহাৰ সোনকালে গ্ৰহণ কৰিলে আৰু ৰাতি দেৰিলৈকে কাম কৰিছে, আপোনাৰ পিয়াহ লাগিব পাৰে, পেটটো খালী হৈ থাকিব, এইখিনি সময়ত আপুনি কি কৰিব? সেইটো হৈছে নিমখ, চল্ট। নিমখে আপুনি কি কৰিব লাগিব জানে? যিখিনি আপুনি পানী সেৱন কৰিব, যদি সেইখিনিৰ সৈতে অকণমান নিমখ হাতেৰে লৈ, যিখিনি আপুনি সহ্য কৰিব পাৰে, যিখিনি নিমখে আপুনি সহ্য কৰিব পাৰে, সেইখিনি আপুনি জিভাত লগাই দিব। কেৱল নিমখৰ সোৱাদটো ল'ব, মানে বহুত বেছি খাই দিয়াৰ কোনো প্ৰয়োজন নাই। অকণমান আঙুলিৰ টিপতেই লৈ আপুনি জিভাত সেই নিমখখিনি দিব। আৰু যেতিয়াই আপোনাৰ পিয়াহ লাগে, তেতিয়াই আপুনি সেই নিমখখিনি জিভাত লৈ পানীগিলাচ খাই দিব। কথাটো আকৌ এনেকুৱা নহয় আপোনাৰ পিয়াহ নলগাকৈ আপুনি পানী খাই নাথাকিব। যদি আপোনাৰ পিয়াহ লাগে, তেতিয়াহে আপুনি সেই নিমখখিনি
অকণমান জিভাত লৈ পানীখিনি খাই দিব। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, এই নিমখখিনিয়েনো কি কৰিব? সেই নিমখখিনিয়ে আপুনি যে পানীগিলাচ খালে, সেই পানীগিলাচ ধৰি ৰাখিব আপোনাৰ শৰীৰত, বান্ধি ৰাখিব। তেতিয়া আপোনাৰ বাৰে বাৰে টয়লেট যোৱাৰ সমস্যাটো নাথাকিব, তাৰ পৰা আপুনি পৰিত্ৰাণ পাব। কাৰণ নিমখে পানী এবজৰ্ভ কৰি ৰাখিব পাৰে শৰীৰৰ ভিতৰত। এই উপায়টো বেছিকেলি আপুনি ৰাতিৰ সময়ছোৱাত কৰিব। দিনৰ সময়ছোৱাত এয়া নকৰিব, কাৰণ ৰাতিহে আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিলে টোপনি ক্ষতি হ'ব। এতিয়া দ্বিতীয়টো বস্তুৰ বিষয়ে আপুনি জানি লওক। যদি আপুনি নিমখৰ প্ৰয়োগটো কৰিব বিচৰা নাই, বা আপোনাৰ যদি উচ্চ ৰক্তচাপ মানে হাই বিপিৰ সমস্যা আছে, তেন্তে আপুনি ডেফিনেটলি সেই নিমখৰ উপায়টোত নাযাব। কিন্তু নিমখৰ উপায়টো আপুনি কেৱল ৰাতিহে কৰিব, দিনত নকৰিব। যদি আপুনি খোৱাৰ পূৰ্বে পানী সেৱন কৰে তেতিয়াহে। যদি আপুনি সেই নিমখৰ উপায়টো কৰিব বিচৰা নাই, তেন্তে আন এটা উপায় আছে। সেই উপায়টো হৈছে আপুনি কেৱল খালী পানীগিলাচ নাখাব, তাত কিবা এটা এড কৰিব লাগিব। যেনে ধৰক আপুনি প্ৰটিন বা ফেটছ এড কৰিব পাৰে। এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, প্ৰটিনৰ কাৰণে আকৌ কি বা খাব লাগে? প্ৰটিনৰ কাৰণে বেলেগ আপুনি একো খোৱাৰ প্ৰয়োজন নাই। এই যে বাদাম, 2টা বা 3টা বাদাম আপুনি চোবাই চোবাই খাব। বাদাম আকৌ এনেই খালে নহ'ব, তিয়াই থোৱা বাদাম হ'ব লাগিব। তিয়াই থোৱা 2টা বা 3টা বাদাম আপুনি চোবাই চোবাই খাই দিব। সেই 2টা বা 3টা বাদাম খালে আপোনাৰ ফেটছো নাবাঢ়ে। সেই বাদামত প্ৰটিন থাকিব, ফাইবাৰ থাকিব। যেতিয়া আপুনি সেই পানীৰ সৈতে সেই 3টা বাদাম আপুনি খাই দিব, তেতিয়া বডিটোৰ ভিতৰৰ অৰ্গেনবোৰৰ এনেকুৱা লাগিব, ই দেখোন কিবা খাইছে মানে ডাইজেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। আৰু আপোনাৰ ইউৰিন হোৱাৰ যিটো প্ৰচেছ, সেইখিনি কিছু সময়লৈ ডিলে হৈ যাব, মানে পলম হৈ যাব। তেতিয়াই আপুনি ৰাতিৰ সময়ছোৱাত খুব ভাল টোপনি দিব পাৰিব। তেতিয়া আপোনাৰ বাৰে বাৰে ইউৰিন টেণ্ডেঞ্চিটো নাহে, বাৰে বাৰে বাথৰুমলৈ যাবও নালাগে, প্ৰস্ৰাবও নালাগে। যদি আপুনি বাদাম খাব নোৱাৰে বা খাব বিচৰা নাই, তেতিয়া আপুনি কি খাব? তেতিয়া আপুনি 1টা বা 2টা অখৰোট খাব পাৰে। ড্ৰাই ফ্ৰুটছৰ দোকানত পাই যাব, অখৰোট বুলি ক'ব, দি দিব। যদি আপুনি সেই অখৰোটো খাব বিচৰা নাই, তেতিয়াহ'লে আৰু এটা উপায় আছে। আপুনি এটা কাম কৰিব, অকণমান হাতৰ টিপতেই নিমখ ল'ব, সেইখিনি পানীত দিব, আৰু সেই পানীখিনিত সৰু 1 চামুচ আপুনি বিশুদ্ধ ঘিউ মিক্স কৰিব। সেই পানীগিলাচ তাৰপিছত খাই দিব। যেতিয়া এই পানীখিনি আপোনাৰ বডিত যাব, মানে সেই যে পানীখিনি খাইছে সেইখিনি নৰ্মেল ৱাটাৰ নহয়, তাত ফেটছ আছে, বডিয়ে সেইখিনি ডাইজেশ্যন কৰিব। খোৱাৰ লগে লগে ডাইজেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। তেতিয়াই আপোনাৰ ইউৰিন ডিলে হৈ যাব। কিন্তু মনত ৰাখিব, চিম্পল পানী আপুনি নাখাব। যদি আপোনাৰ ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ লাগে আৰু আপোনাৰ টোপনি ক্ষতি হৈ আছে, মনত ৰাখিব আপুনি চিম্পল পানী নাখাব, প্ৰটিন বা ফেটছ লগত খাব পাৰিব। যদি চিম্পল পানী আপুনি খায়, তেন্তে বাৰে বাৰে আপুনি টয়লেটলৈ যাবই লাগিব, আপোনাৰ এই সমস্যাটো হৈয়ে থাকিব। এই ট্ৰিক আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে। এতিয়া দ্বিতীয় বস্তুটো হৈছে, আপোনাৰ বডিত নিমখ যেতিয়া কম হয়, মানে ইনচুলিন ৰেজিষ্টেণ্ট হয়, সেইখিনিৰ পৰা বাচিবৰ কাৰণে এতিয়া আপুনি কি কৰিব লাগিব? চিম্পল উপায়টোৱে হৈছে, লগে লগে আপুনি কাৰ্বহাইড্ৰেট থকা বস্তু নাখাব। তাৰ পূৰ্বে কিছুমান ফাইবাৰযুক্ত পাচলি আপুনি খাই ল'ব পাৰে। যেনে ধৰক ছালাড খাব পাৰে। যদি আপোনাৰ ইউৰিন টেণ্ডেঞ্চিটো বেছি আছে, তেন্তে আপুনি কিন্তু তিয়হৰ ছালাড কমকৈ খাব লাগিব, কাৰণ তিয়হত পানী বহুত বেছি আছে। আপুনি কি খাব পাৰে জানে? বন্ধাকবিৰ পাত, এতিয়াতো বন্ধাকবিৰ ছিজন, বন্ধাকবিৰ পাত আপুনি ষ্টিম কৰি খাব পাৰে। যিকোনো ধৰণৰ পাচলি আপুনি খাব পাৰে, ষ্টিম কৰি খাব পাৰে। তাত আপুনি ফাইবাৰ পূৰা মাত্ৰাই লাভ কৰিব। তেতিয়া আপোনাৰ ৰাতি বাৰে বাৰে ইউৰিনলৈ যোৱা সমস্যাটো নাথাকিব। আপুনি চাউল মানে ভাত একেবাৰে খাব। যদি আপোনাৰ ইউৰিন টেণ্ডেঞ্চিটো বেছি আছে, তেন্তে ৰাতি আপুনি ভাত খুব কমকৈ খাব, কাৰণ ভাতত পানী বহুত বেছি থাকে, চাউলত পানী বহুত বেছি থাকে। সেইখিনিৰ কাৰণেও আপোনাৰ ইউৰিন হ'ব পাৰে। আলু আপুনি কমকৈ খাব লাগিব, ৰঙা আলুটো কমকৈ খাব লাগিব। বহু মানুহে এটা ভুল কৰি দিয়ে। কি কৰে? ৰাতি শোৱাৰ পূৰ্বে মিঠা গাখীৰ খাই শুই যায়, ভাবে ভাল টোপনি আহিব। তেতিয়া কি হয়? তাত লেক্টছ বহুত বেছিকৈ থাকে, গ্লুক'জ গাখীৰতো থাকে, আৰু সেইখিনিয়ে সেই মিঠাৰ দৰে কাম কৰে। মানুহে তাৰ ওপৰেঞ্চি গাখীৰত অকণমান চেনি মিক্স কৰিও আকৌ খায়। যেতিয়া আপুনি সেই চেনিযুক্ত গাখীৰখিনি খাই দিব, অলৰেডি গাখীৰত গ্লুক'জটো আছেই, তাত আকৌ যদি আপুনি চেনি মিক্স কৰি খায়, তেতিয়া বডিটোৰ এনেকুৱা লাগিব গ্লুক'জ বহুত বেছিকৈ সোমাই গৈছে, সেইখিনিক উলিয়াব লাগে। সেইকাৰণে আপোনাৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগিব পাৰে। ৰাতি শোৱাৰ পূৰ্বে আপুনি চাহ কফি একেবাৰে সেৱন নকৰিব। দিনত আপুনি চাহ কফি খাওক, কিন্তু ৰাতি আপুনি চাহ কফি একেবাৰে নাখাব। যদি আপুনি ৰাতি বেছিকৈ চাহ কফি খায়, তেতিয়াহ'লে বাৰে বাৰে আপোনাৰ
বাৰে বাৰে আপোনাৰ প্ৰস্ৰাৱ লাগিব, আপুনি টয়লেটলৈ গৈ থাকিব লাগিব, আপোনাৰ টোপনি ক্ষতি নিশ্চিতভাৱে হ'বই। ৰাতি যেতিয়া আপুনি শুব সম্পূৰ্ণৰূপে ৰিলেক্স হৈ শুব লাগে। এতিয়া ৰিলেক্স হৈ আপুনি কেনেকৈ শুব জানেনে? মই এটা বুদ্ধি শিকাই দিওঁ। আপুনি যেতিয়া ৰাতি শুব আপুনি ওম মন্ত্ৰ জপ কৰিব। যিমান পাৰে সিমান ওম মন্ত্ৰ জপ কৰিব। পাঁচৰ পৰা 10 মিনিট আপুনি যদি মিনিমাম সদায় ওম মন্ত্ৰ জপ কৰি শুৱে, আপোনাৰ দুঃস্বপ্নটো নাহেই। আপোনাৰ বডিটোৱে সাংঘাতিক ৰিলেক্স পাব। অনুলম বিলোম প্ৰাণায়াম আপুনি কৰিব পাৰে। এই প্ৰাণায়ামটো খুবেই ভাল। যদি আপুনি ষ্ট্ৰেছ মুডত আছে তেতিয়াহ'লে আপোনাৰ কিন্তু ভাল টোপনি নাহিব। তাৰ পৰিৱৰ্তে বাৰে বাৰে বাথৰুমলৈ গৈ থাকিবলৈ আপোনাৰ মন গৈ থাকিব। প্ৰস্ৰাৱৰ টেণ্ডেঞ্চি আপোনাৰ আহি থাকিব। সেইকাৰণে ৰিলেক্স হৈ থকাটো খুবেই জৰুৰী। যিসকলৰ মাছলছ উইক হৈ যায়, সময়ৰ লগে লগে এক্সাৰচাইজ নকৰাৰ কাৰণে যাৰ এই সমস্যাটো হয়, তেওঁলোকৰ কাৰণে চিম্পল এক্সাৰচাইজ এটাও আছে। কিন্তু তাৰ পূৰ্বে এটা কথা কৈ ল'ব খুজিছোঁ, যিকোনো এজন মানুহ এক্টিভ হৈ থকাটো খুবেই জৰুৰী। যদি আপুনি এক্সাৰচাইজ একেবাৰে নকৰেও, তথাপিও ৰেগুলাৰলি আধা ঘণ্টা আপুনি ৱৰ্কআউট কৰিব, খোজকাঢ়িব। যেতিয়া আপুনি আধা ঘণ্টা হ'লেও খোজকাঢ়িব, আপোনাৰ মাছলছবোৰ কেতিয়াও উইক নহয়, সময়ৰ লগে লগে মজবুত হৈ গৈ থাকিব। আৰু এই বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ সমস্যাটোৰ পৰা আপুনি বহু পৰিমাণে বাচি থাকিব পাৰিব। এতিয়া এক্সাৰচাইজটোৰ বিষয়ে ক'ব খুজিছোঁ। ৰাতি শোৱাৰ সময়ত পুৰুষসকলৰ কি হয়, পুৰুষসকলৰ কি হয়, বেছিভাগ সময় বহি থকাৰ কাৰণে তেওঁলোকৰ মাছলছবোৰ উইক হয়। আৰু মহিলাসকলৰ প্ৰেগনেন্সিৰ সময়ছোৱাত মাছলছ উইক হ'ব পাৰে। এইবোৰ কেতিয়াবা হয়। মহিলাসকলৰ যি ইউটেৰাছ থাকে, প্ৰেগনেন্সিৰ সময়ত নিজ স্থানৰ পৰা সেই ইউটেৰাছটো অকণমান আঁতৰি যায় আৰু ব্লাডাৰৰ ওপৰত সি প্ৰেছাৰ ক্ৰিয়েট কৰে, যাৰ ফলত ডেলিভাৰীৰ পিছত তেওঁলোকৰ বাৰে বাৰে প্ৰস্ৰাৱ লগাৰ সমস্যাটোৰ সৃষ্টি হয়। ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে শোৱাৰ পূৰ্বে এটা এক্সাৰচাইজ খুবেই জৰুৰী। সেই এক্সাৰচাইজটো পুৰুষ মহিলা দুয়োজনেই কৰিব পাৰিব। খুব ধুনীয়াকৈ বিচনাখনত ফিট হৈ শুই দিব। গোটেই শৰীৰটো বিচনাখনত এৰি দিব। তাৰপিছত এটা দীঘলীয়াকৈ উশাহ লৈ উশাহটো ভিতৰত ৰাখিব। তাৰপিছত ভৰি দুখন সামান্য কোচাই দিব। কোচাই দি আপুনি যিটো উশাহ ল'ব সেইটো সামান্য ৰাখি আকৌ উশাহটো এৰি দিব। তাৰপিছত আপুনি কি কৰিব, যেনে ধৰক আপোনাৰ প্ৰস্ৰাৱ লাগিছে, বহুত বেছিকৈ আপোনাৰ প্ৰস্ৰাৱ লাগিছে, ইউৰিনটো আপুনি ৰাখি থয় নে নাই? টয়লেটলৈ যোৱালৈকে যে আপুনি প্ৰস্ৰাৱটো ৰাখি থয়, মানে পেটটো ভিতৰলৈ নিয়াৰ দৰে যে আপুনি টয়লেটটো ৰাখি থয়, তেনেকৈ অলপ সময় ৰাখি থ'ব পেটটো। অলপ সময় তেনেকৈ ৰাখি আকৌ ৰিলেক্স কৰিব। উশাহটো ভিতৰলৈ দিব, ৰিলেক্স কৰোঁতে এৰি দিব। উশাহটো ভিতৰলৈ দিব, ৰিলেক্স কৰোঁতে এৰি দিব। এনেকৈ যদি আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপুনি এই গোটেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মই যিকেইটা উপায়ৰ বিষয়ে আপোনাক ক'লোঁ, সেই উপায়কেইটাৰ জৰিয়তে আপুনি ৰাতি প্ৰস্ৰাৱ লগাৰ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আমি আশা কৰিম ভিডিঅ'টোৰ কথাখিনি আপুনি নিশ্চয়কৈ বুজিব পাৰিছে। ভিডিঅ'টো কোন স্থানৰ পৰা চাই আছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।